ফাইনেলি মোৰ 50,000 ফলোৱাৰ্ছ যিটো অতিক্ৰম কৰিলে ফেচবুকত গতিকে সকলোকে বহুত বহুত ধন্যবাদ আৰু তাৰ ফূৰ্তিতে মই চবকে এবাৰ দেখাই দিয়ে প্ৰতিটো সময়ত মোৰ প্ৰতিটো মুহূৰ্ততে মোৰ লগত থাকি মোক সহায় কৰা ছাপোৰ্ট কৰা মোৰ ভাইটিকেইটাই আৰু এই কেকটো মোক অফাৰ কৰিছে সিহঁতৰ ফালৰ পৰা এই কেকটো দিছে মৰমত দিছে গোটেইকেইটা ভাইটিয়ে দিছে বহুত বেছি ভাল লাগিছে আৰু আপোনালোককো বহুত বেছি ধন্যবাদ জনাইছোঁ গতিকে কেকটো ফেচবুকৰ সমূহ পৰিয়াল 50,000 মোৰ পৰিয়ালৰ সকলোৱে হৈ কেকটো কাটিছোঁ সকলোকে দিছোঁ বাকী ভাইটি এখন খাই দিয়া এই ভাইটিকেইটাই দিছে তেওঁ অলপ খাই দিয়া দুৰ্বল অলপ খাই দিয়া অ'কে সকলোকে বহুত বহুত ধন্যবাদ কেক কাটিলোঁ কিন্তু এতিয়া আমাৰ খানা আয়োজন কৰিছোঁ একদম ডাঙৰকৈ খানা আয়োজন কৰিছোঁ আমাৰ প্ৰতিটো লৰাই থাকিব আৰু এইখিনিতে এটা কথা কৈ দিওঁ কেকটো আজি দিছে মই কৈছোঁ ভাইটিকেইটা বুলি আচলতে এই আলু চপ পকৰি খুৱাই থকা কেঁচুৱাকেইটাই মোক এই কেকটো দিছে কেঁচুৱাকেইটা এইকেইটা আৰু এইটো এটা কেঁচুৱা নতুনকৈ আহিছে এতিয়া জিমৰ পৰা ইহঁতক মই ধেমালি কৰিছোঁ ভিডিঅ'টো চাই থাকিব আৰু আমাৰ খানা আছে খানাটো দেখাম অকণমান ভাল লাগিছে ভিডিঅ'টোৰ জৰিয়তে কাৰোবাক হয়তো মাতিব পৰা নাই ওচৰতে আছে বেয়া নাপাব দুখিত তাৰ বাবে তো আমি কম সময়ত কৰা হ'ল যিহেতু আৰু মই একচুৱেলি ভবাই নাছিলোঁ যে সিহঁতি কেক চেক আনি ৰেডি কৰি থৈছে এটা সৰুকৈ ছাৰপ্ৰাইজো পালোঁ চ' বহুত বেছি ভাল লাগিছে সকলোকে ইতিমধ্যে আমাৰ কেক চেক কাটা হৈ গ'ল আৰু ৰাতিলৈ যিহেতু খানা হ'ব গতিকে ভাইটিটোক মাংসখিনি কাটি দিব দিছোঁ আৰু ই বৰ ভাল কাটিং কৰে মাংস আৰু আমাৰ প্ৰতিটো খানাতে ইয়ে কাটিং কৰে সদায় আৰু ইয়াৰ পাছতে আমি নামঘৰলৈ যাম মাংস চাংস কাটি থৈ মেলি যিহেতু নামঘৰত আমাৰ ভাওনাৰ আখৰা চলি আছে আৰু আখৰালৈ নগ'লেওতো নহ'ব ভাওনালৈ বেছি দিন নাই গতিকে নামঘৰ আহি পালোহি আৰু নামঘৰৰ সকলো ৰাইজকে মোৰ ফালৰ পৰা অকণমান চাহ মিঠাই খাবলৈ দিলোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিছে আৰু আগবাঢ়ি যাবলৈ আৰু ময়ো মনৰ পৰা প্ৰভু ভগৱন্তৰ ওচৰত আশীৰ্বাদ লৈছোঁ যাতে অনাগত দিনত সমাজখনৰ বাবে কিবা এটা কৰিব পাৰোঁ আৰু সেইটো আশা মোৰ মনত আগৰ পৰাই আছে গতিকে চেষ্টা কৰি যাম সদায় ভাওনাৰ আখৰা শেষ কৰি পুনৰ ঘৰলৈ আহি পালোহি আৰু আহিয়ে ৰৈ থকা নাই আৰু ভাইটিকেইটাই লগালগ লাগিয়ে গৈছে একদম পূৰা চব্জিটো বনাবলৈ আৰু ভাতটো আমি বনাই থৈ গৈছিলোঁ অৱশ্যে আৰু গৰমটো বহুত বেছি জানে আৰু গৰমৰ কথা কি ক'ম তথাপিতো মানে ৰৈ থকা নাই গৰম বুলি পটাপট কৰিব লাগিব যিহেতু সময় 10:30 হৈ গ'ল এইখিনিতে সকলোকে এটা কথা ক'ব বিচাৰোঁ যিসকলে বৰ্তমান সময়ত ফেচবুক বা ইউটিউবৰ লগত জড়িত হৈ আছে কাম কৰি আছে তেওঁলোকক কওঁ যে এৰি নিদিব কেতিয়াও কিবা এটা কষ্ট কৰি থাকিলে এদিন নহয় এদিন ফল পাবই হয়তো অকণমান টাইম লাগিব পাৰে কাৰণ বৰ সহজ নহয় ছ'চিয়েল মিডিয়াৰ পৰা পইচা লোৱাটো আৰু পৃথিৱীত জীয়াই থাকিবলৈ কাম আমি যেনেকৈ কৰিব লাগে কোনো কামেই সহজ নহয় গতিকে এইটো এটা কামেই হয় বহুত যথেষ্ট টাইম দিবলগীয়া হয় আচলতে সময়টো কিন্তু লাগিবই তেতিয়াহে আপুনি ছাকচেছ হ'ব জীৱনত মই পোৱাতকৈ বেছি হেৰুৱালোঁ তথাপিতো দুৰ্ভাগ্যবোৰ সদায় মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ আৰু মুখত এটা হাঁহি লৈ সদায় আগবাঢ়ি যাব বিচাৰিছোঁ আৰু কাৰোবাৰ কিছুমান কথাই দুগুণ বেছি সাহসী কৰি তুলিছে জীৱনৰ বাটত আগবাঢ়ি যাবলৈ কেতিয়াও মই হাৰ মানি দিয়া নাই আৰু আজি আমাৰ এই খানাটোত দুজন অতিথি হিচাপে পালোঁ মানে অতিথি বুলি এইকাৰণে কৈছোঁ আমাৰ দূৰণিৰ পৰা আমাৰ নামঘৰত আহি পেলাই বাইন হিচাপে আমাৰ ভাইটি ভণ্টিসকলক অশেষ কষ্ট কৰি শিকাই আছে গতিকে তেওঁলোককো ক'লোঁ আজি ভাত সাজ আমাৰ ঘৰতে খাই যাবলৈ আৰু এই বিশেষ দিনটোত তেওঁলোককো এনেকৈ পাই অতিথি হিচাপে পাই মনটো বহুত বেছি ভাল লাগিছে আৰু শেষত পুনৰবাৰ সকলোকে বহুত বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই কেনে পালে জনাব জিন্তু কেনেকুৱা পালা আৰু ভাইটি বেয়া চেয়া নাপাব আৰু